everyone, welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে, ময়ো ভালে আছো আৰু আজি এটা ব্লগ আৰম্ভ কৰো বুলি ভাবিছো আৰু এতিয়া ৰাতিপুৱা মই গা চা ধুই আজৰি হৈ আহিলো 9টা মানে বাজিব হ'ল ভবা নাই কি কৰিম কি নকৰিম কিন্তু ব্লগ বনাইছো যেতিয়া মই কিবা স্পেশাল কৰিবই চেষ্টা কৰিম আৰু আপোনালোককো দেখাম মই কি কৰো কি নকৰো তেন্তে ব্লগটো চাই থাকক স্কিপ নকৰাকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো Five minutes later. তো এতিয়া মই অলপ মাকে সবজি কাটি হেল্প কৰি দিছো আৰু এটো হেনাখন যে মই আপোনালোকক দেখাইছিলো ডাঙৰ তিয়হটো যে হেতু এটো আজি বহুত কৰা হ'ল আৰু এটো কাটি আছো এতিয়া মায়ে সবজি বনাব ইয়াৰ এফাল কাটি লৈছো প্ৰথমতে কিমান ওলাই চাই লওঁ দৰকাৰ হলে খিনিও দিব লাগিব দুহাজে ওলাব চাগে টিঙৰ কাৰণ তিয়হটো বহুত ডাঙৰো হয় আৰু কটাৰীখন এখন বহুত চুকা হয় সেইকাৰণে মই লাহে লাহে কাটি আছো ধনিয়া আজৰি হলো আৰু এতিয়া তাৰ পিছত ভাত পানী খোৱাৰ পাছত মানে কি হ'ল টিভিত সিনেমা এখন দি আছিল গুটেই কিটাই বহি পেলাই মানে সিনেমাখন চোৱাত লাগি গলো আৰু টাইমটো কেতিয়া পাৰ হ'ল গমেই নাপালো আৰু এতিয়া প্ৰায় পিছবেলাই হ'লহি 3:30 4টা মানে বাজিলে এতিয়া ভাবিছো DIY কিবা এটা বনাও আৰু খাবলৈ কিবা এটা ইভিনিঙত যা যোগাৰ কৰোঁগে পাতলাকে আৰু তেন্তে চাই থাকক DIY কিবা এটা বনাও আপোনালোককো দেখুৱাও ফাৰ্স্ট টাইমৰ কাৰণে পনীৰৰ লগত বনাম বুলি ভাবিলো আৰু সেইকাৰণে ফাৰ্স্ট পনীৰখিনি এনেকৈ দীঘলীয়া চেপত কাটি ললো আৰু আজি কেপচিকামো নাছিলে ঘৰত আৰু গাজৰো নাছিলে সেইকাৰণে মই কবি এটা পালো কবিটো কাটি ললো আৰু পিয়াজ দুটামান ললো আৰু ইয়া জলকীয়া তেৱা এখনত তেল অকমান আৰু হালধি অকমান নিমখ অকনমান তাতে দি পেলাই পনীৰখিনি ভালকৈ তাতে ফ্ৰাই কৰি লম এটা চাওমিনখিনি বইল কৰি হোৱা পাছত মই সেইখিনি পানীখিনি কাঢ়ি পেলাই কাঁহী এখনত চাওমিনখিনি ধুনীয়াকৈ উলিয়াই ললো আৰু এতিয়া মই ৰিফাইন তেল অলপ ধুনীয়াকৈ চাওমিনখিনিত ভালকৈ সানি ল'ম সানি পেলাই এইখিনি মই ফেন এখনৰ তলত অলপ টাইম শুকাবলৈ দি দিম এতিয়া মই ডিম দুটা লৈ পেলাই এনেকৈ বাটি এটা লৈ ভালকৈ মিক্স কৰি ল'ম এতিয়া পনীৰখিনি হোৱাৰ পাছত পনীৰখিনি মই কাঢ়ি ল'ম এতিয়া একেখন পেনতে মই ডিমখিনিও ফ্ৰাই কৰি ল'ম এতিয়া মই পনীৰ আৰু ডিমখিনি হোৱাৰ পাছত মই সেইখিনি কাঢ়ি ল'লোঁ
এতিয়া মই একেখন পেনতে অলপ তেল দি গৰম কৰি কবিখিনি ইয়াত ভালকৈ ভাজি ল'ম এতিয়া মই ঢাকোন দি দিম এতিয়া মই ইয়াতে পিঁয়াজ আৰু জলকীয়াখিনিও দি দিম আৰু সেইখিনিও ফ্ৰাই হ'ব দিম লগতে আৰু অকণমান হালধি আৰু নিমখ ইয়াতে দি দিম আৰু মই বেলেগ একো মছলা ইউজ কৰা নাই অকল গৰম মছলা দিম এতিয়া মই ইয়াত অকণমান ভিনেগাৰ দিছোঁ চয়া চচটো নাছিলে চয়া চচ থকা হ'লে চয়া চচ দিলেতো বেছি ভাল লাগে আৰু চাট মছলাও দিব পাৰি মোৰ ওচৰত চাট মছলাও নাছিলে সেইকাৰণে মই অকল গৰম মছলা ইউজ কৰিছোঁ আৰু এইবোৰ বেছিকৈ মছলা দি খালে বেয়া স্কিনৰ কাৰণেও মই ইয়াতে অকণমান কেটচাপ দি দিছোঁ খাবলৈ টেষ্ট হয় তেতিয়া পেনখন অকণমান সৰু আছিলে সেইকাৰণে তাত চাওমিনখিনি দি পেলাই গোটেইখিনি ভাজিবলৈ অসুবিধা হ'লহেঁতেন সেইকাৰণে মই বেলেগ এখন কেৰাহীত গোটেই বস্তুখিনি ভালকৈ দি পেলাই অলপ ভাজি ল'লোঁ তো এতিয়া মই ভাবিছোঁ পেন ষ্টেণ্ড এডাল বনাওঁ বুলি তো তাৰ কাৰণে মই এনেকুৱা এটা এইটো বিস্কুটৰ চকলেটৰ এনেকুৱা বাকচ এটা এইটো মই এনেকৈ হাফকৈ এনেকৈ কাট কৰি লৈছোঁ ফাৰ্ষ্টে সেইটো দেখিছে চবে মই এনেকুৱা এখন স্ক্ৰেপ বুক এনেকুৱা হেল্ল' গাইজ মানে কি হ'ল মই কালি ভিডিঅ'টো একচুৱেলি ষ্টাৰ্ট কৰিছিলোঁ কালি আছিলে 26 আৰু আজি হৈছে 27 কালি মই ব্লগটো এণ্ড কৰিব নহ'ল মানে মোৰ গাটো ইমান ভাল নাছিলে সেইকাৰণে মই সোনকালে শুই গ'লোঁ সেইকাৰণে ভাবিলোঁ এতিয়া গা পা ধুই আজৰি হৈ আহিলোঁ আৰু এতিয়া মই ৰাতিপুৱাই ব্লগটো এণ্ড কৰি দিওঁ বুলি ভাবিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনে মোৰ চেনেলটো ভিজিট কৰিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাই যায় আৰু কি ক'ম আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে আৰু লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে সোনকালে টিল দেন টাটা বাই বাই ষ্টে ছেফ ষ্টে হোম